নে কি কয় ৰাইজ কি কৈছা জলদি ওলা ৰমা মাইকি মানুহ ওলাওতে কিমান ফটককে ওলাব পাৰি গামোচা সোমাব লাগে ক'ৰবাত যোৱাৰ আগত কাপোৰবোৰ সোমাব লাগে মানে এনেই কৈছে গামোচাখন সোমাব লাগে কোনকেইখন এইখন সোমাব লাগে পাছফালৰ গেটখন মাৰিব সৰি গেট ওলাইছে দৰজা মাৰিবা পাছফালৰ গেট মাৰিব কৈছে মাৰি থৈ আহক গেটখন মুখৰ পৰা জিটি ওলাইছে দীঘল চুলি অলপ দিগদাৰ হৈ যায় মানে কিন্তু সদায় একেটা ষ্টাইল কৰিবলৈ মনো নাযায় মানে ভাবোঁ বেলেগ কিবা কিবি কৰিম বুলি নাই নোৱাৰোঁ কৰিবলৈ মানে দীঘল কাৰণে মই আজি এটা বস্তু বিচাৰি যাম মানে বজাৰলৈ একদম ষ্টাৰ্টিঙৰ পৰা দেখুৱাম এখন বেডশ্বীট মানে আমি প্ৰিণ্টেড বেডশ্বীটবোৰ কিনি থাকোঁ ন কিন্তু আজি মই একদম বেডশ্বীট পূৰা প্লেইন বেডশ্বীট এখন কিনি আনি পূৰা বনাম ধুনীয়াকৈ আপোনালোকক দেখুৱাই যাম কেনেকৈ কি কৰোঁ আৰু একদম এইটো মই প্ৰথমবাৰ কৰিবলৈ ওলাইছোঁ আগতে কৰা নাই নিজৰ আইডিয়াৰে বনাম আৰু কেনেকুৱা হয় নাজানো মোৰ হেল্প লাগিব নেকি কৰি দিবা হেল্প অলপ কেনেকুৱাকৈ হেল্প লাগিব ভাবিব লাগিব সেইটো এতিয়াই কৈ নিদিওঁ মানে গম পাই যে বনো কৰি দিলে মোক দেখি একেবাৰে দৌৰি দৌৰি আহিছে দেখিছেনে বাৰু আৰু ওলাই যোৱাৰ আগত অকণমান মৰম কৰি ল'লোঁ তাইক এতিয়া আমি মেইন বজাৰলৈ গৈ আছোঁ মানে ডিব্ৰুগড়ত এখনে বজাৰ আছে মেইন ডেইলি বজাৰ আৰু মোৰ যে এইটো বস্তু বহুত ভয় লাগে মানে গাড়ী চলাই থাকোঁতে মোবাইলটো এহাতে লৈ আছে ভালকৈ গাড়ী চলাবা দেই আৰে ব্লগাৰ হৈছোঁ ন এতিয়া মোবাইলটো এনি টাইম হাতত থাকিব কেমেৰাটো ভালকৈ এয়া পল্টন উঠি গৈছে আমাৰ ঘৰৰ পৰা ওলাই আহি এখন বাগান পায় এখন আপোনালোকক দেখুৱাইছোঁ মানে যি জানে তেওঁলোকে কমেণ্টত জনাই যাব এখন কোনখন বাগান হয় বেলিটো এতিয়া মাৰ যাব হৈছে আকাশখন ধুনীয়া লাগিছে দেখিবলৈ আৰু বাগানখন কওক ডিব্ৰুগড়বাসী ৰাইজ বহুত দিনৰ মূৰত ডিব্ৰুগড় বজাৰখনলৈ ওলাই আহিছোঁ আৰু মুম্বাইত থাকোঁতে এইটো সময়ত মানে ঘৰত থাকিবলৈ মনেই নাযায় কিবা অভ্যাস এটা হৈ গৈছিলে প্ৰায় এইটো সময়ত ওলাই যোৱা হয় আৰু যেতিয়া চিৰুৰ কাম নাথাকে আৰু আজিও এতিয়া আমনি লাগিছে ওলাই আহিছোঁ বস্তু দুটামান কিনিব লগা আছিলে আৰু মোৰ কথা এটা মনত পৰিলে আপোনালোকৰ কিছুমানে কয় যে মই সেন্দুৰ নলওঁ নেকি হা সেন্দুৰ নলওঁ নেকি নহয় মই আচলতে মোৰ চুলিখিনিয়ে ঢাক খাই থাকে দেই সেইটোৱে আৰু মানে নলওঁ বুলি ভাবে কিছুমানে কিন্তু লওঁ মই নেদেখেহে আচলতে দেখিলে কি ক'লে ঘৰত থাকিব মন নাযায় ছোৱালী অভ্যাস বেয়া হৈছে ঘৰত থাকিবলৈ মন নাযায় ছোৱালীৰ অভ্যাস বেয়া হৈছে নেকি মই চোন হাজবেণ্ডৰ লগত ওলাই আহিছোঁ ক'ৰবাত বেলেগ মতাৰ লগত ফুৰিব যোৱা নাই নহয় কিবা তথাপিতো ঘৰত নাথাকিলে বেয়া বুলিয়ে ক'ব ন নে কি কয় ৰাইজ এয়া আহি চোহামতে সোমাবলগীয়া হৈছে নহ'লে গাড়ী থ'বলৈ জেগাই নাই মানে চহমৰ তলত পাৰ্কিং কৰি ল'লোঁ ধুনীয়াকৈ চলো বেয়া ধুনীয়া লাগিছে চাওকচোন আকাশখন পুৰা অৰেঞ্জি এইফালে গৰম কচুৰি খাবলৈ মন গৈছে দেই আমি আহিলোঁ আমাৰ ডিব্ৰুগড়ত থকা বিজি ষ্ট'ৰত ৰৈ আছোঁ মাল আনিছে কটন হয় নাই ইয়াত যিটো ষ্ট্ৰাইপছ আছে ন এইটো নথকা হ'ব নাই বাৰু এইখন যেনেকৈ প্লেইন পুৰা ওলাইছোঁ বুলিয়ে ফ্ৰেছ আৰু দুবাৰ তিনিবাৰ মানুহ চুলে ইমান ডাঙৰ পিল' কভাৰ মই মানুহজনী সোমাই যাম চাগে ইয়াতে এইখন পচন্দ হৈছিলে খালি অলপ পিয়ৰ হোৱাইট যেন লগা নাই অলপ অফ হোৱাইট নিচিনা লাগিছে এইখন চাওক এইখন আপোনালোকে দেখিছে পুৰা প্লেইন হয় মানে ইয়াত একো ষ্ট্ৰাইপছ নাই কিন্তু এইখনত ষ্ট্ৰাইপ এটা আছে দেখিছে চাগে আমি এইখন ল'ম ভাবিছোঁ এইখন পচন্দ হৈছিলে খালি অফ হোৱাইট ইমান পিয়ৰ হোৱাইট নহয় কাম চলিব বাৰু একো নাই এনিনে ও লে লিয়া কিয় লৈছোঁ গম পাব ৰ'ব আৰু কিবা ধৰা কি মোৰ ওচৰত পইচা নাই দেই পইচা নাই মোৰ ওচৰত তোমাৰ চব পইচা খৰচ কৰিম ৰ'ব কাহিনী খতম হোৱা নাই এতিয়া আহিছোঁ মডিত মানে মডি ষ্ট'ৰ ইয়াত সকলো ধৰণৰ আৰ্ট এণ্ড ক্ৰাফ্টৰ বস্তু পায় দেই ৰাইজ ফেব্ৰিক কালাৰ কাৰণে লাগে সৰুকে স্পঞ্জ যোনটো আহে সেইটো লাগে নেকি এইটো কাটিব লাগিব কৈ দিলে কাটি দিব নালাগে আৰু ইমান এইটো কাটি দিব পাৰিব নি নোৱাৰে এনেকৈ নিব লাগিব এইটো আপুনি জাষ্ট ব্লেড দি কাটিব ছোৱালী মানুহ থাকিলে ইমান খৰচ বাপৰে পইচা মানে খতম আজি চেছ কৰিলে আজি মোৰ কাপোৰ এযোৰ চিলাবলৈ আহিছোঁ আৰু এইখন দোকান চাগে চিনি পাইছে ডিব্ৰুগড়বাসীয়ে এয়া গ'ল এনেই দৰ্জিৰ ওচৰত কাপোৰ চিলোৱাবলৈ 15 মিনিট হৈ গ'ল এতিয়ালৈকে অহা নাই এনেই বহি আছোঁ মানে ৰাস্তাত গাড়ীবোৰকে চাই আছোঁ এই লাইটবোৰ আপাৰ ডিপাৰ কৰি আছে যে সেইটোকে চাই আছোঁ সেয়া ঘৰ আহি পালোহি আৰু এতিয়া বেডশ্বীটখন মই ৱাশ্বিং মেচিনত ঢালি দিম ধুম ঠিকছে আৰু কি কাৰণে ধুইছোঁ আপোনালোকক জনাম আপোনালোকে চাই থাকক ভিডিঅ'টো মই যে স্পঞ্জটো আনিছিলোঁ এতিয়া সেইটো হাৰ্ট শ্বেপ দি পেলাই কাটি ল'ম যদি হাৰ্ট শ্বেপ দি কাটি নলওঁ তেতিয়াহ'লে কৰিবলৈ অলপ সুবিধা হ'ব নিজে যদি আঁকি পেলাই কৰোঁ নহয় তেতিয়া বেয়া হোৱাৰ চান্স থাকে আৰু দুটা চাইজত কাটি লৈছোঁ মই এটা ডাঙৰ এটা সৰু কাৰণ হাৰ্টকেইটা সৰু ডাঙৰকৈ বনাম বুলি ভাবিছোঁ যিহেতু अब काम पे लगना है भाई लोग चल काम पे लगते हैं মই যিটো কালাৰ ইউজ কৰিছোঁ সেইটো এক্ৰিলিক কালাৰ হয় ফেব্ৰিক কালাৰ ইউজ কৰিও কৰিব পাৰি দুইটা একেই প্ৰায় ইয়াত অকণমান পানী দি দিব লাগিছিলে এনেকৈ লগালে দেৰি হৈ যাব যে পানী অকণমান ইয়াত দি দিব কৈছিলোঁ মানে
এনিয়ে জানো কি কৰিব লৈছে এখন আপোনালোককতো কোৱা হোৱাই নাই যে মই কি বনাম এতিয়া আহিছোঁ ফাইনেল টপিকটোলৈ মানে বেডশ্বীটখন যে কিনিছিলোঁ তাত মই হাৰ্ট শ্বেপ দি পেলাই বনাম আমাৰ এনিভাৰ্চাৰীৰ কাৰণে কিবা এটা কৰিম বুলি ভাবি আছিলোঁ ফাৰ্ষ্ট মিছন সাকসেসফুল দে টাস্क 1 कंप्लीट है ना एक साथ काम करने का मजा ही कुछ और है আপোনালোকৰ প্ৰিয়জনৰ লগত কাম কৰে নে পিছে মিছন সাকসেসফুল বুলি ভাবিছিলোঁ কিন্তু সব বন্ধ হৈ গ'ল তলৰ বেডশ্বীটখনতে লাগি গ'ল মই যে পাহৰিয়ে গৈছিলোঁ তলত যে কিবা এখন দি ল'ব লাগিছিলে এতিয়াৰ পৰা নিউজ পেপাৰ এখন দি লৈছোঁ আৰু তলত পেপাৰ দিলা নে তাত জমনি এই অৱস্থা আমাৰ হাৰ্টৰ কিনো বেডশ্বীট হ'বগে আৰু মই গম পাইছোঁ কি বনিব এখন ভগৱানেহে জানে আৰু আন্টিক কৰিবলৈ দিয়া যোৱা তুমি এবাৰ বোলে টিকলা হাৰ্ট বনাব নাই ঠিকে আছে কেলে নবহিলে নাজানো সেই চাৰ্ফেচটো সমান নহয় চাগে কাৰণে এইটো বহুত মনোযোগেৰে কৰিব লাগিব দেই ৰাইজ মই পাৰিছোঁ নে পাৰিছা কিন্তু শ্ল' কৰিছা কামবোৰ মানে ফাষ্ট কৰিলে য'ত ত'ত পৰি যাব হৈফালে বেছি ওপৰলৈ জমনি এইটো চুকটো বেছি ওপৰলৈ হৈ গ'ল বেকা হাৰ্টটো শ্বেপটো বেকা পাৰফেক্ট শ্বেপ নহয় পাৰফেক্ট শ্বেপ কৰিব নোৱাৰো ন মেচিনেহে পাৰফেক্ট শ্বেপটো কৰিব পাৰিব মই কৰিব পাৰিবা বুলিহে তুমি কৰা তুমিতো মোতকৈ ভাল ড্ৰয়িং কৰা ন শুকাবলৈ কিমান টাইম লাগিব টোটেল শুকাবলৈ মানে এতিয়া কৰাৰ পাছত কেনেকৈ থবা মানে ৰ'দত ফল্ড কৰিবতো নোৱাৰা কিবা এটা কৰিম ৰ'দত দিব লাগিব अभी সোনকালে কাম খতম करना है কিমান দেৰি লাগিব নাজানো আৰু দুইটাই লাগি গৈছোঁ বেয়া ফাষ্ট কৰিম এতিয়া পটাপট বহুত সাৱধানে কৰিবলগীয়া হৈছে দে বহুত সাৱধানে অলপ যদি গৰ্বৰ হয় নহয় এনিয়ে দিব মোক ঠিকছে এটা সাইড হৈ গৈছে দেই ৰাইজ আপোনালোকৰ আশীৰ্বাদত কেনেকুৱা লাগিব বাৰু ফাইনেল লুকটো ৰাইজ মোৰ ভাগৰ লাগিছে আৰু দেই তুমি কৰা আপোনালোককতো কৈছোঁৱেই যে এইখন আমি আমাৰ এনিভাৰ্চাৰীৰ কাৰণে বনাই আছোঁ গতিকে একেবাৰে ফাইনেল লুকটো আমাৰ এনিভাৰ্চাৰীৰ দিনাখনৰ ভিডিঅ'টোতে দেখিব সেইটো আহি আছে অতি সোনকালে